আইতা আপনি ক'ৰ পৰা আহিছে? মই নবৰমুৰা নবৰমুৰা ধলা ঢলা নবৰমুৰা। আপোনাৰ মানে অপাৰেশ্যনটো ভালে ভালে হৈ গ'ল? ভালে ভালে হৈ গ'ল। অঁ এতিয়া ভাল পাইছোঁ। এতিয়া আপুনি চকুৰে দেখি পাইছে? অঁ এই বাঁহতৰ চকুটো দেখি পাইছোঁ। তাত এনেকৈ খোৱা বোৱা থকা মেলা ব্যৱস্থা কেনেকুৱা আছিলে? থকা মেলা খোৱা বোৱা খুব ভালকৈ দিছে। হয় হয় হয়, ভাল পালোঁ। আপোনাৰ একো অসুবিধা নাই হোৱা? অসুবিধা নাই হোৱা। অঁ কিবা টকা পইচা খৰচ কৰিবলগীয়া হৈছে নেকি আপুনি? টকা পইচা নাই হোৱা। নাই। আইতা আপুনি ক'ৰ পৰা আহিছে? মই মিৰপথাৰ। মোৰ ল'ৰাকেইটা চবেই চিনি পাওঁ। হয় হয়, পাপু হয়। অঁ আপুনি এতিয়া চকুটো কেনেকুৱা আছে দেখি পাইছে আপুনি? চকুটো সেইকাৰণে ধোঁৱা দেখিছোঁ আকৌ। অঁ আগৰ পৰা অলপ ক্লিয়াৰ হৈছে নেকি? আগৰ পৰা ক্লিয়াৰ মানে এইটো ধোঁৱা হোৱাৰ পৰা ক্লিয়াৰটো নাই। এতিয়া লাহে লাহে হ'ব। আপোনাৰ ডক্টৰ দৰৱ দিছে? অঁ দৰৱটো ইউজ কৰিলে লাহে লাহে আপোনাৰ ক্লিয়াৰ হ'ব। ধন্যবাদ দিলোঁ। বহুত ভাল কৰিলে আৰু আমাক খোৱা ধোৱা বিচনা যিমান হ'লেও সহায় কৰিলে বহুত আমি ধন্যবাদ দিছোঁ। আৰু এতিয়ালৈকে আমি বস্তু নাই পোৱা হ'লেও বহুত ভাল কৰিলে, আনিও দিলে আৰু এতিয়া ঘৰত পামগৈ। বহুত ধন্যবাদ দিলোঁ। ফালৰ পৰা চকু চানিৰ পৰা বিনামূলীয়া অপাৰেশ্যন শিবিৰ ইয়াত আয়োজন কৰা হৈছিলে যোৱা 27 মাৰ্চত। আজি যিসকলক আমি টোটেল 90 ৰোগীক ডিব্ৰুগড় কেকেশ্বৰীয়া আয়ুস্পিৰত পঠাইছিলোঁ অপাৰেশ্যনৰ বাবে। আজি তেওঁলোকে অপাৰেশ্যন কৰোৱাই ঘৰলৈ ঘূৰি আহিছে। প্ৰায় 77জন মানুহৰ অপাৰেশ্যন ছাকচেছফুলি হৈ গৈছে। মই তেওঁলোককো ধন্যবাদ দিছোঁ। আৰু আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা কি আছে এই সন্দৰ্ভত? ভৱিষ্যত আমি প্ৰত্যেক বছৰে এনেকৈ চানিৰ পৰা শিবিৰ পাতি আহিছোঁ। এইটো 6 নম্বৰ শিবিৰ হয় আৰু অহা সময়ত আমি মানে ব্লাড ৰিলেটেড কাম আগতো কৰি আহিছোঁ, এতিয়া আৰু ভালকৈ কৰিম বুলি ভাবিছোঁ। যেনে ব্লাড ডনেশ্যন, ব্লাড গ্ৰুপ চেকিং কম্পেইন হ'ল আৰু মানে আপোনাৰ এনভাইৰমেণ্টেল ৰিলেটেড কাম কৰিবলৈ আমাৰ মানে এটা সপোন আছে। আপোনালোকৰ বিনামূলীয়া শিবিৰৰ পৰা আজি যে ঘূৰি আহিছে, আপোনালোকে বিনামূলীয়া শিবিৰ দিছিলে চকু চিকিৎসাৰ বাবে, ডিব্ৰুগড়ৰ পৰা অস্ত্ৰোপচাৰ সম্পূৰ্ণ হৈ আহিলে, এই সন্দৰ্ভত কি ক'ব আপুনি? মই সিহঁতক স্বাগতম জনাইছোঁ। নৰেশ যুৱ মঞ্চৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা দিছোঁ সিহঁতক। আৰু এই ৰঙালী বিহুতেই সিহঁতক মানে আশা কৰোঁ যে এটা নতুন পোহৰ আৰু নতুন জীৱন সিহঁতে পাব। আৰু তাৰ লগতে আমাৰ যুৱ মঞ্চৰ ল'ৰাবিলাকক আৰু আমাৰ হস্পিটেল ষ্টাফ, আমাৰ ড্ৰাইভাৰ ছাৰ, ডক্টৰ আহিছে আৰু আমাৰ লায়ন্স ক্লাবৰ আমাৰ গোটেই ডক্টৰ আৰু মেনেজমেণ্ট কমিটিক চবক মই আদৰণি আৰু ধন্যবাদ জনাইছোঁ। যিহেতু আমাক মানে ধুনীয়াকৈ অপাৰেশ্যন কৰিলে আৰু আমাৰ পেচেণ্টবিলাক ৰিটাৰ্ণ বেক আহি পাইছে।